আগতে আছিলে এজনী ছোৱালী আজিৰ পৰা তহঁত দুজনী ছোৱালী হলি তহঁতক এনেদৰে দুজনী গাভৰু ছোৱালীক পেলাই থৈ মই মৰিব নোৱাৰো তুমি আর কেউ যখন অর্ডার থাকবে ভিক্ষার অন্যরে মই হলে মই কষ্ট করি মই কাম করি অর্জন করি অভাব আৰু অনাটনে কৰিলে কথা আপোনাৰ ঘৰ ৰেড কৰিবলৈ হুকুম দিছে আপোনাক ভিক্ষা তালাশ কৰিবলৈ কৈছে হুকুম যদি দিছে তুমি সেইমতে কাম কৰা এই হরিহর চৌধুরীর কথা মতে ডিএসপি সাহেবে কোনো অন্যায় হুকুম দিলে বুলি মই তাক কেতিয়াও পালন নকৰিম নিশ্চয় নকৰিব শান্তি ৰক্ষা কৰিবৰ বাবে শান্তি ৰক্ষক লাগে অশান্তি বঢ়াবলৈ নেলাগে অকলে আহিছে কিয় হুছেইন তুমি আমাক কোচ লৈ আহিব লাগিছিল তাৰমানে তুমি ডিএসপি সাহেবৰ হুকুম মনা নাই হুকুম মানিবলৈ নাই সেইটো অলপ মাজত আপুনি কথা নকলেও হ'ব তাৰমানে তুমি কাৰ লগত তৰ্ক কৰিছা জানা জানো এটা দুধনীয়া বহুল লগত মহেন্দ্ৰ ভাষা সংযত কৰি কথা কবা ইয়াৰ মই কিন্তু বহুত সহ্য কৰিছো ইয়াৰ ফল কিন্তু বহুত বেয়া হ'ব বেয়া কৰিব
তুমি মোৰ কাৰণে নিজৰ বিপদক টানি নানিবা মোৰ কাৰণে চিন্তা নকৰিব ছাৰ সেই হৰিহৰ চৌধুৰীয়ে মই একো কৰিব শিখা মই যাওঁ শিখা যদি দৰকাৰ হয় মোক খবৰ কৰিব ছাৰ মই আহিলোঁ ছাৰ মই আহিলোঁ জাতক নিদিলে অথচ গুৰু ঈশ্বৰ সম্পৰ্ক অন্ধ কৰি পেলাইছে কাৰণ তোৰ কাৰণে তাৰ নিজৰ অমংগলকো সেৱা জ্ঞান কৰিছে